মই হিমাশ্ৰী আপোনালোক সকলোকে ৰেডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি কথা পাতিম নেউলৰ বিষয়ে। নেউল বুলি ক'লে আমি সকলোৱে জানো যে ই এটা জন্তু, এটা অতি সৰু জন্তু। সৰু হ'লেও কিন্তু সাপৰ দৰে বিষাক্ত সৰীসৃপৰ সৈতে যুঁজ দিয়াৰ ক্ষমতা আছে নেউলৰ। আৰু এই নেউলীয়া জীৱনটোক কেন্দ্ৰ কৰি অৰ্থাৎ নেউলক এটা ৰূপক হিচাপে লৈ নিৰ্মাণ কৰা হৈছে এখন অসমীয়া ৱেব ছিৰিজ। কিন্তু কি আছে এই ৱেব ছিৰিজখনত? এই সন্দৰ্ভত আপোনালোকে লৈ আহিছো এক প্ৰতিবেদন। মই আপোনাক দেখিছিলো, আপুনি মই একেলগে যে হেৰি কৰিছিলো। 1 এপ্ৰিলত মুক্তি লাভ কৰিব এখন নতুন ৱেব ছিৰিজ নেউল। OTT প্লেটফৰ্মৰ ৰিল ড্ৰামাত উপলব্ধ হ'ব এই ৱেব ছিৰিজখন। নেউল ৱেব ছিৰিজখন যোৱা 4টা দশকৰ অসম ইতিহাসৰ পটভূমিত নিৰ্মিত। অসম ভাৰত সংঘাতৰ ফলত উদ্ভৱ হোৱা আৰ্থ-ৰাজনৈতিক অস্থিৰতাই ৱেব ছিৰিজখনৰ কাহিনীবাক আগবঢ়াইছে। সুমিত দাস গুপ্তা আৰু কুহিলি দাস গুপ্তাই প্ৰযোজনা কৰা নেউল ৱেব ছিৰিজখনৰ পৰিচালনা কৰিছে চাংকু নিৰঞ্জন নাথে। মোৰ নাম চাংকু নিৰঞ্জন নাথ আৰু আমাৰ এখন ৱেব ছিৰিজ আহি আছে ৰিল ড্ৰামা নামৰ এপটোত। অহা 1 এপ্ৰিলত মুকলি হ'ব। ৱেব ছিৰিজখনৰ নাম নেউল আৰু 1 তাৰিখৰ পৰা নেউল চাবৰ আমাক জনাব কেনে পালে আপোনালোকে নেউল চাই। নেউল হ'ল এটা ৰূপক, উপমান বা উপমেয়। নেউলৰ দৰে ব্যস্ত অথচ উন্নতি নোহোৱা এক সময়। লেতেৰা গোৱাৰ ভেলুলেছ নেউলৰ খোৱা কামোৰাৰ মাজেৰে প্ৰতিজন অসমীয়াই পাৰ কৰি অহা সময়ৰ প্ৰতিফলন ঘটাইছে এই ৱেব ছিৰিজখনে। নেউল ৱেব ছিৰিজখনত অভিনয় কৰিছে কমল লোচন, ডৰথী ভৰদ্বাজ, অতনু মহন্ত, হিমাংশু প্ৰসাদ দাস, পলাশ মেছ, বাবী বৰুৱা, কুলদীপ, সন্ধ্যা হাজৰিকা, কৌশিক নাথ, বিপ্লৱ বৰকাকতিকে ধৰি 10জন ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা প্ৰশিক্ষণপ্ৰাপ্ত অভিনেতাই। নেউল ৱেব ছিৰিজখনত কমল লোচনে অভিনয় কৰা গণি নামৰ PWD চকীদাৰ এজনৰ যাত্ৰাই প্ৰতিফলন ঘটাই অসমৰ এক অন্ধকাৰ ইতিহাসৰ। 1 এপ্ৰিলত মুক্তি পাব লগা নেউল ৱেব ছিৰিজখনৰ সকলো কলাকুশলীলৈ আমাৰ ফালৰ পৰাও থাকিল অজস্ৰ শুভকামনা। এণ্টাৰটেইনমেণ্ট ডেস্ক ৰিপৰ্ট, ৰেড জোন।